এই মুহূৰ্তত দিবলৈ চিৰি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিসকল লোকে এতিয়ালৈকে আধাৰ আৰু পান কাৰ্ডৰ সৈতে লিংক কৰা নাই সেইসকলৰ বাবে আছে এটি ভাল খবৰ। বৃদ্ধি কৰা হৈছে পান আৰু আধাৰ কাৰ্ড লিংক কৰাৰ সময়সীমা। এই মুহূৰ্তত দিবলৈ এটি গুৰুত্বপূৰ্ণ খবৰ, যিসকল লোকে এতিয়ালৈকে আধাৰ আৰু পান কাৰ্ডৰ সৈতে লিংক কৰিব পৰা নাই সেইসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ। সেইসকলৰ বাবে এটি ভাল খবৰ লৈ আহিছোঁ। বৃদ্ধি কৰা হৈছে পান আৰু আধাৰ কাৰ্ড লিংকৰ সময়সীমা। আয়কৰ বিভাগে জাৰি কৰিলে এই জাননী। 31 মাৰ্চৰ পিছতে আপোনালোকে আধাৰ আৰু পান কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব। এই মুহূৰ্তত আপোনালোকক দিবলৈ গুৰুত্বপূৰ্ণ খবৰ, যিসকল লোকে আধাৰ আৰু পান কাৰ্ডৰ সৈতে লিংক কৰিব পৰা নাই সেইসকলৰ বাবে বৃদ্ধি কৰা হৈছে পান আৰু আধাৰ কাৰ্ড লিংক কৰাৰ সময়সীমা। আয়কৰ বিভাগে জাৰি কৰিলে এই জাননী। সেইসকলে 31 মাৰ্চৰ পিছতো আধাৰ আৰু পান কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব। পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংকৰ সময়সীমা 3 মাহ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। যিসকল লোকে এতিয়াও আধাৰ আৰু পান কাৰ্ডৰ সৈতে লিংক কৰিব পৰা নাই সেইসকলে 3 মাহৰ ভিতৰতে আধাৰ আৰু পান কাৰ্ডৰ লিংক কৰিব পাৰিব। 31 মাৰ্চৰ সলনি 30 জুনলৈ বৃদ্ধি কৰা হ'ল সময়সীমা। আপোনালোকে শীঘ্ৰেই পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি লওক। 3 মাহৰ সময় বৃদ্ধি কৰা হৈছে আপোনালোকৰ বাবে। আপোনালোকে আধাৰ আৰু পান কাৰ্ডৰ সৈতে লিংক কৰিবলৈ 3 মাহ পৰ্যন্ত সময়সীমা বৃদ্ধি কৰা হৈছে। আপোনালোকে শীঘ্ৰেই পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ল'ব পাৰিব। 3 মাহৰ ভিতৰতে আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ সৈতে লিংক কৰি লওক। আপোনালোকৰ বাবে এটি ভাল খবৰ চৰকাৰে ঘোষণা কৰিছে যে আপোনালোকে যদি এতিয়াও আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ সৈতে লিংক কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকক 31 মাৰ্চৰ পৰা 30 জুনলৈ সময়সীমা বৃদ্ধি কৰা হৈছে আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ সৈতে লিংক কৰিবলৈ।